সকলোকে বাই আদিত্য ব্লগ চেনেলে স্বাগতম জনাইছোঁ দোস্ত সমূহ দেশ তথা ৰাজ্যবাসীলৈ বাই আদিত্য ব্লগ চেনেল পৰিফৰা সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ দোস্ত আজি আমাৰ ঘৰ ৰঙালী বিহুৰ আদৰিবলৈ প্ৰস্তুতি চলাইছে কেনেকৈ আদৰিবলৈ চাম বলক এতিয়া গৰু গা ধুবলৈ যাম এতিয়া চ' এয়া গৰু গা ধুবলৈ আহিছোঁ আমাৰ ৰঙালী বিহুৰ আয়োজন মায়ে এয়া বহাগ বিহুৰ জলপানে আয়োজন কৰিছোঁ এয়া নবৌ আহিছে নবৌক দিছোঁ এয়া নবৌ আহিছে এয়া আমি এতিয়া এয়া বিহুৰ এয়া পিঠা পনা এয়া জলপান এয়া গোটাইছোঁ আমি তিনিও খাম আৰু দেউতাকো গৈছে নামঘৰলৈ জা জলপান খাই নামঘৰলৈ প্ৰাৰ্থনা কৰিবলৈ আমিও এয়া চাকি বন্তি দিছোঁ এয়া তামোল পাণ দিছোঁ এয়া প্ৰসাদ গোটাইছোঁ ল'ৰা ছোৱালীক দিবৰ কাৰণে এয়া এনেদৰে আজি প্ৰথম গৰু বিহুৰ প্ৰস্তুতি চলাইছোঁ আপোনালোকেও চাগে চলাইছে গতিকে এয়া আমি জা জলপান খাব লৈছোঁ চাব গোবিন্দাই ৰাম হৰিক হৰি মায়ক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি দিব পৰা পইচা এইদৰে আগলৈকে থ'ব লাগে গোপাল গোবিন্দৰ ৰক্ষা কৰক এই আমাৰ এই 101বিধ শাক আৰু এয়া ৰাতিলৈ প্ৰস্তুত কৰিছোঁ কি গম পোৱানে এয়া আজি গৰু বিহু নহয় 100বিধ শাক খাব লাগে এয়া 100বিধ শাক আনি থৈছোঁ প্ৰত্যেকটোৰে শাক আগ এটা মধুৰি কোঁ ঢেকীয়া প্ৰত্যেকৰ এডাল ডাল তামোলৰ পাণ এয়া পাণৰ আগ বুজিছেনে গান পাণ লাট কচু এইটো মগালি এইটো টেঙেচি মানিমুনি এনেকৈ এইটো হেলঞ্চি 100 এডাল শাকে গোটালোঁ আমলখিৰ পৰা কবিৰ পৰা পালেঙলৈকে আছে দেই এয়া গৰু চাট গা ধোৱা চাট এইখন এখন ভাজি হ'ব চাটৰ আৰু 100বিধ শাক আৰু এয়া মাছ দেখিছে ন আৰু এয়া পেটু এয়া গধূলিকৈ খানা হ'ব পেটু এইখিনি পেটু আৰু এতিয়া ঘৰৰ আৰু এয়া মাছ এইফালে চোৱা এয়া ঘৰৰ চাৰিওকাষে ছটিয়াম এয়া নহৰু পানী এয়া পিঠাগুড়ি খৰচি মাছৰ পানী এতিয়া গোটেই চাৰিওকাষে ছটিয়াম তেতিয়া আৰু গৰু এই খুৰাত দিব লাগে পানীটো তেতিয়া চবকা নহয় বুলি কয় গম পালা নাই এই পানীটো দিব লাগে আৰু সাপ নাহে মহ নাহে দা নাহে বেয়া বস্তু নাহে কাৰণে পানীটো ঘৰৰ চাৰিওকাষে ছটিয়াব লাগে এতিয়া আগফালে জাক দি থৈছোঁ এতিয়া আগফালে জাক দিছে জাক জ্বলাওঁগে বলক এয়া পদূলিমুখত জাক দিছোঁ দেখিছে নাই ইয়াত খেৰ মৰলীয়া ইয়াত তুঁহ এয়া মাখিয়তী পাত এইটো মাখিয়তী পাত বুলি কয় আৰু এয়া ভাঙৰ আগ এতিয়া জাক দিম দেই এতিয়া পানী ছটিয়াইছোঁ দেই আৰম্ভ কৰিছোঁ পানী ছটিয়াইছোঁ
ইয়াৰ জাক জ্বলি আছে দোস্ত দেখিছা আৰু ক'লে এই পানী ষ্টেজ পানী ছটিয়াইছো সাৱধান লাগিবলৈ নাই জাক জ্বলি আছে ইয়া যিটো পিছলেলো আমি এতিয়া খানিম গতিকে ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ